নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি হৈছে 2 অক্টোবৰ গান্ধী জয়ন্তী আৰু গান্ধী জয়ন্তীৰ এই দিনটোত জাতিৰ পিতা মহাত্মা গান্ধীলৈ বহুত শুভকামনা যাচিছোঁ। তেখেতৰ যি প্ৰচেষ্টা ত্যাগৰ ফলত আমাৰ দেশৰ যি স্বাধীনতা লাভ কৰিছিল তো তাৰ বাবে তেওঁৰ ওচৰত মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা। আৰু যোৱাকালি আমাৰ ভাগিন আহিছিল, তো এতিয়া ভাগিনক থব যাম মৰুৱাত। তো মৰুৱাৰ পৰা কিছু পৰিৱেশ দেখুৱাম। মৰুৱাত অলপতে শংকৰ উৎসৱো হৈ গ'ল, আপোনালোকে জানে অসমৰ মানে এখন ডাঙৰকৈ হয় শংকৰ উৎসৱ তাত মৰুৱাত। তো তাত পৰিৱেশ দেখুওৱা নহ'ল, তথাপি এনেই সেই উৎসৱ হৈ যোৱাৰ পিছৰ পৰিৱেশ মই দেখুৱাই দিম আপোনালোকক ভিডিঅ'টোত। আৰু পিছফালে দেখিছে এইবিলাক মই দেখুৱাই আছোঁ, ৰ'ব। আমাৰ মন আছে এইফালে, এইটো ক'ত যাবা এতিয়া? যাবা বেগ চেগ লৈ ৰেডি একদম চলবি। আৰু ক'ত যাবা? আৰু যুগৰপৰীত যাবা। ইয়াতে কি লৈছ মনাখানত? আৰু মাৰ্বল লৈছ? আৰু কি লৈছ? হা? তো বলক দেখিলে ভাগিন, এইটো ভাগিনক থব যাম এতিয়া। যোৱাকালি আহিছিল, বন্ধু আহিছিল যিহেতু। তো বলক ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যদি কোনোবা নতুনকৈ মোৰ চেনেলটো চাই আছে। আৰু যি আপোনাৰ গম পাই 1000 ছাবস্ক্ৰাইবাৰ হ'ব, বেছি নাই। আৰু লগতে ভিডিঅ'সমূহ আপোনালোকে চাব, শেষলৈকে চাব। ৱাটচ টাইম কমি আছে, ছাবস্ক্ৰাইবটো অলপ বাঢ়ি আছে লাহে লাহে, কিন্তু তো এইখিনি আপোনালোকে ছাপোৰ্ট কৰিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক ধুনীয়া সেউজীয়া পথাৰ, আৰু এই পথাৰৰ মাজে মাজে আমি আহি আছোঁ। লগত আছে চিন্ময় নে চিন্ময়। বলক ভিডিঅ'টো চাই থাকিব শেষলৈ। তো আমি আহি পালোঁ গংগা পুখুৰী বৰকুৰীয়া। তো ইয়াতে মই দেখুৱাই দিছোঁ আপোনালোকক, চাওক। ইয়াৰ পিছফালে এইটো পুখুৰী, গংগা পুখুৰী। ইয়াতে আপোনাৰ দেখিছে, জানে আপোনালোকে ইয়াৰ মাহাত্ম্য। আৰু এইটো মন ডিষ্টাৰ্ব নকৰে, আমি যাওঁ। আৰু এইটো দেখিছে, ইয়াতে আপোনাৰ অস্থি বিসৰ্জন দিয়ে এই পুখুৰীত। আৰু লগতে আপোনাৰ বিভিন্ন সময়ত ইয়াতে মাছৰ বৰশী বোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। তো এয়া চাওক পৰিৱেশ মই দেখুৱাই দিছোঁ মোৰ পিছফালে। আৰু এইফালে আপোনাৰ অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী মাননীয় ভূমিধৰ বৰ্মন ডাঙৰীয়াদেৱে 5/11/2006 তাৰিখে ইয়াৰে দুদুল তালুকদাৰৰ স্মৃতিত এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰে এই গীতটোৰ। তো দেখুৱাই দিছোঁ এইটো। আৰু ভিতৰত আছে আপোনাৰ বেলেগ মন্দিৰ, মহাবিষ্ণু যজ্ঞ আৰু বাসন্তী পূজা ক্ষেত্ৰ দেখিছে। তো আহক এতিয়া ভিতৰত সোমাই যাম। এইটো আপোনাৰ গংগা পুখুৰীত থকা মন্দিৰ, এইটো মা দুৰ্গা মাৰ মূৰ্তি। আৰু এই ভিতৰত দুৰ্গা মা আছে। মোৰ পিছফালে দেখিছে এইটো বৰকুৰীয়াত থকা আপোনাৰ এই মন্দিৰ, তো দুৰ্গা মন্দিৰ। তো ইয়াৰে পৰিৱেশ দেখুৱালোঁ। আৰু এইটো আপোনাৰ দেখিছে বিষ্ণু মন্দিৰ। তো বলক ভিডিঅ'টো আপোনাৰ এতিয়া ইয়াতে শেষ কৰি দিম, আৰু বলক বাকী বেলেগ পৰিৱেশ দেখুৱাই দিম। ইয়াতে চাওক,
दुनिया देखती हूँ तुझको ही আৰু ইয়াতে 2024 চনৰ এপ্ৰিলৰ 14, 15, 16, 17, 18 তাৰিখে আপোনাৰ মহাবিষ্ণু যজ্ঞ আছে। তো আহিব ইয়াত সকলোৱে। আৰু ইয়াত চাওক মৰুৱা শংকৰদেৱ উৎসৱৰ যি তোৰণ, আৰু ইয়াতে আপোনাৰ শংকৰ উৎসৱ হৈ গৈছিল 3 দিনীয়া নে 4 দিনীয়া কাৰ্যসূচীৰে। তো অহা নহ'ল ইয়াত, তো তথাপি মই আপোনাক হৈ যোৱাৰ পিছত পৰিৱেশটো দেখুৱালোঁ। তো গাইজ, আমি এতিয়া আহি সোণকুৰীয়া দলং পাইছোঁ, আৰু মোৰ পিছফালে এইটো দেখিছে পাগলাদিয়া নদী, আৰু এইখন সোণকুৰীয়াৰ দলং হয়। তো এই দলংখন কি আছিল, এটা সময়ত কাঠৰ আছিল, তো এতিয়া পকী হৈছে। আৰু ইয়াতে জানে এটা সময়ত আলফাই বোমা দিছিল ইয়াতে। তো আলফা বোমা দিয়াতে ইয়াৰে যিখন দলং আছিল এই দলংখন ভাঙি গৈছিল। আৰু এই অঞ্চলত মানে সেই সময়ত বৰ মানে অলপ ভুৱা দুৱা চলি আহিছিল, যিহেতু মানে কথাবিলাক জানে প্ৰশাসনৰ লগত জড়িত হৈ পৰিছিলতো। আলফাই বোমা দিয়া মানে ৰিক্সৰ কথা আহি পৰে। তো এই আছিল এইখন সোণকুৰীয়াৰ দলং, এতিয়া পকী হৈছে বাৰু। আৰু কি জানেনে, এই যিটো ৰাস্তা আছিল এইটো চিধাই এতিয়া বগল চক ওলাব পাৰিম। তো এই ৰাস্তাটো আগতে নাছিল, মানুহবিলাকে এই দলংখন পাৰ অলপ আগত গৈ বহুত দূৰ ঘূৰি যাব লাগিছিল। তো এতিয়া সেইটো আপোনাৰ নাই, এতিয়া আপোনাৰ ডাইৰেক্ট ৰাস্তাটো চিধা কৰি দিছে, মানে পোন কৰি বগল চকত লগাই দিছে। তো এতিয়া সেইটো সুবিধা হৈছে মানুহবিলাকৰ। তো হ'ল, এতিয়া আমি যাই থাকিম আৰু ঘৰত, ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকৰ সন্মুখত এয়া কালাক হায়াৰ ছেকেণ্ডাৰীৰ ফিল্ডত থিয়েটাৰ ৰুদ্ৰাক্ষ। তো আহিব চাব আপোনালোকেও। তো গাইজ, এয়া পাগলাদিয়া। তো চাওক পানী শুকাই গৈছে, আধা বালিচৰ ওলাই আছে, আৰু এইবিলাক ট্ৰাকে আপোনাৰ মাটি কাটি আনি আছে। তো বলক ভিডিঅ'টো আজি এইখিনিতে শেষ কৰোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। আজিলৈ ধন্যবাদ।